এই পিঠাটো খাই কোনে কোনে ভাল পায় কমেণ্ট কৰিবচোন। আৰু এই পিঠাটো মই আজি কেনেকৈ বনাইছোঁ তাকে দেখাবলৈ ব'লকচোন চাওঁ। আৰু প্ৰথমতে মই এটা বাতিত চাউলৰ গুড়ি লৈ লৈছোঁ, তাত অকণমান নিমখ দিছোঁ আৰু ঘিউ দিব পাৰে, তেলো দিব পাৰে বা ৰিফাইনো দিব পাৰে, জৰাটো যোনটো থাকে অলপ দি দিব। তাৰপিছত নিমখ দিওঁ আৰু পানী দিছোঁ। চাওকচোন বেটাৰটো কি ধুনীয়াকৈ কৰিছোঁ। আচলতে পিঠাটো বেটাৰটোৰ ওপৰতে হয়। তাৰপিছত এটা মাটিৰ টাৱা লৈ লৈছোঁ। মাটিৰ টাৱাত বনালে ভাল হয়, গেছতো কিছুমানকৈ গেছত ভাল নহয়, আচলতে দৌৰটোৰ ওপৰতহে কথা। মন কৰিব টাৱাটো যাতে পূৰা গৰম হয় আৰু অলপ পানী ছটিয়াই চাব পাৰে যে টাৱাটো কেনেকুৱা গৰম হৈছে। এই পানীটো ছটিওৱাৰ পিছত তেতিয়া আপোনালোকে গম পাব আৰু পূৰা গৰম হোৱাৰ পিছত এনেকৈ পিঠাটো দি দিব। আৰু ঢাকনটো ইমান ডাঙৰ নল'ব, যিমান ডাঙৰ পিঠা দিব তাতকৈ অকণমান ডাঙৰ ঢাকনটো হ'লে ভাল হয়। আৰু মোৰ ইয়াৰ পিঠাটো চাওকচোন কেনেকৈ দিছোঁ। প্ৰথমতে পিঠাৰ মানে ডোটো অলপ দি 1 চামুচ দি তাৰপিছত ঢাকি দিছোঁ আৰু অলপ পানী ছটিয়াই দিছোঁ, একদম কমকৈ পানীখিনি দিব। আৰু তাৰপিছত এনেকৈ ঢাকি দিব। যেতিয়া গম পাব অলপ মানে নতুন যোনবিলাকে বনাব প্ৰথম সেইবিলাকে অলপ চাব এনেকৈ প্লেটটো দাঙি, তেতিয়া গম পাব। আৰু মোৰ পিঠাটো মানে অলপ সময় ৰ'ব লাগিছিল, মই লগে লগে উঠাই দিলোঁ, ফুলি গ'ল বুলি, সেইটো কাৰণে পিঠাটো এনেকৈ লাগি গ'ল। এতিয়া আকৌ দ্বিতীয়বাৰ দিলোঁ, চাওকচোন পিঠাটো কেনেকুৱা হয় এইবাৰ। আৰু এনেকৈ মই পিঠাখিনি গোটেইখিনি বনাই ল'লোঁ। চাওকচোন কিমান ধুনীয়া হৈছে, একদম ছফ্ট হৈছে। তেলটো দিয়াৰ কাৰণে মই ভাবোঁ পিঠাখিনি ইমান ধুনীয়া হৈছে, লাগি নধৰে আচলতে পিঠাটো, আৰু পুৰিও নাযায়, ধুনীয়াকৈ হৈ যায়। আৰু বহুত ছফ্ট হয় পিঠাটো, খায়ো ভাল লাগে, গাখীৰ চাহৰ লগত খাব। আৰু একদম কাৰাকৈ একদম গাখীৰ চাহ বনাই ল'ব নাই, কিমান টেষ্টি হয়।